এজনৰ স্মৃতিত থাকোঁতা সহযোগী হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 1 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে সদায় সেৱাৰ খেয়ালত থাকিব লাগে, জ্ঞানী আত্মা হ'ব লাগে, সময় ব্যৰ্থত অতিবাহিত কৰিব নালাগে। প্ৰশ্ন: যিসকল জ্ঞানবান সন্তান, তেওঁলোকৰ চিন কি হ'ব? উত্তৰ: তেওঁলোক সদায় সেৱাৰ সৈতে সাঙুৰ খাই থাকি অবিনাশী জ্ঞানৰত্ন দান কৰি তেওঁলোক আনন্দিত হ'ব। পিতাও তেওঁলোকৰ প্ৰতি ৰাজি হ'ব। তেওঁলোকে কেতিয়াও বাহ্যিক খোৱা বোৱা আদি খেয়াল কৰি সময় নষ্ট নকৰিব। তেওঁলোকৰ কেতিয়াও কান্দো নাহিব নোৱাৰে। তেওঁলোকৰ কেতিয়াও এইটো অহংকাৰ নাহিব যে আমুকক মই জ্ঞান দিম। সদায় ক'ব, বাবাই দিম। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কেতিয়াও নিজৰ অহংকাৰ দেখুৱাব নালাগে। দধিচি ঋষিৰ দৰে সেৱাত সাৰ অৰ্থাৎ সৰ্বস্ব উজাৰি দিব লাগে। 2. সদায় হৰ্ষিতমুখৰ হৈ থাকিব লাগে। কেতিয়াও কান্দিব নালাগে। কন্দা মানে বিধৱা হোৱা, সেইকাৰণে মিচিকিৰে থাকিব লাগে, জোৰেৰে হাঁহিব নালাগে। বৰদান: এজন পিতাতেই গোটেই সংসাৰৰ অনুভূতি কৰি নিৰন্তৰ এজনৰ স্মৃতিত থাকোঁতা সহযোগী হোৱা। শ্লোগান: মহান আত্মা সেইজন যিয়ে পবিত্ৰতাৰূপী ধৰ্মক জীৱনত ধাৰণ কৰে। ওম শান্তি।